হেল্ল' গাইজ, অসমৰ বিহু বুলি ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গাহৰি পেটু খাই আছোঁ এতিয়া। বিক্ৰম দা আহিলে। গাইজ আমি এতিয়া ওলাই আহিছোঁ, অলপ খানা বনাই আছে, খোৱা অলপ দেৰি হ'ব, সেইটো কাৰণে আমি ওলাই আহিছোঁ। বিক্ৰম দা আছে, বিজয় দা আছে, পাপু দা আছে, আমি ওলাই আহিছোঁ অলপ। খানা চলি আছে সেইটো চাইডে, দেখিছে গাইজ, তো খানা চলি আছে এইফালে। এইটো হ'ল গাহৰি পেটু, দেখাই দিয়া বিজয়। থেংক ইউ। এইটো গাহৰি পেটু দেখিছে, আমি গোটেইখিনি গৈ আছোঁ এতিয়া। গাইজ আমাৰ খানা হৈছে গাহৰি, লোকেল চৰাই আৰু মাছ। গাহৰি মাৰা ভিডিঅ'ৰ তলত আছে, যদি চোৱা নাই তেনেহ'লে গাহৰি মাৰা ভিডিঅ'টো চাই লওক। গোটেইকেইটা আহি এতিয়া বিক্ৰম দাহঁতৰ ঘৰ পাইছোঁ আহি। समझ रहे हो आप? 5 minutes later. গাইজ আমি আহি খানাৰ জেগা পাইছোঁ আহি। মোৰ পাছফালে দেখিছে খানাৰ পৰিৱেশ, গান চান গাই আছে, বহুত ফূৰ্তি কৰি আছে, দেখাই আছে আপোনালোকক বেক কেমেৰাত। কিবা এটা কৈ দিয়া বিহু বুলি। হেপী বিহু অল ফ্ৰেণ্ডছ, চব অসমবাসীলৈ লগ জনালে। আছিলি গলি যাতে শুই ৰয় 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 তোলৈ চাই লগাই দিলি গণগুলত, লগাই দিলি গণগুলত, ৰেলৱালি দুবৰীয় বন। হেল্ল' গাইজ, তো দেখিছে আমাৰ খানাৰ পৰিৱেশ, নাচি আছে মানুহবিলাক। গাইজ এতিয়া 4টা বাজিলে, আমাৰ ভাত খাবলৈ পৰা ৰেডি হ'ল, কিন্তু ৰাইজে নাচি আছে, এতিয়া বোলে ভাত নাখায়। অলপ পাছত ভাত খাব নাচি কৰি। তো বেক কিমান পৰিৱেশ দেখাই আছোঁ, তো চাই থাকক। अभी मजा आएगा ना भिड़ो। গাইজ, তো খানাৰ মাজত আমাৰ এটা মানে পৰম্পৰা আছে যে ৰাতি মেজি জুই লগোৱা। এই মেজি জুই লগোৱা পৰম্পৰাটো এতিয়া কৰিবলৈ কাৰণে এই মেজি বনাই আছে, দেখিছে। এই বস্তু যোগাৰ কৰা হৈছে। কেইটা দিয়ে বোলে? 9টা দিয়ে। এইটো বান্ধি 9টা দিয়ে, মানে এটা নিয়ম আছে, 9টা বান্ধ দিব। কয় ধৰি লওক কিহৰ কাৰণে বনাইছে সেইটো কৈ দিয়া। আমাৰ আটা আৰু ককা দেউতা হিচাপত চাবলৈ গ'লে বুঢ়া বুঢ়ী কয়। একচুৱেলি আমি এতিয়া আমাৰ ৰজাৰাণী কওঁ, ৰজাৰাণী বুলি কওঁ আমি। হ'ল আচ্ছা, ৰাইট চাইডতো মানে সদায় ৰজা, তোমাৰ এইটো ৰাণী হয়, ৰাণী হয় আৰু লেফ্ট চাইড। আৰু বহুত এয়াতত আছে, আমি 9 বান্ধৱী হয় না। আমি লালুং তিৱা না, তিৱা মানুহ হয়। সেইটো আমি 9 বান্ধৱী বুলি। 1 2 3 4 5 6 7 8 9টা দিওঁ। নিয়ম নীতি চিষ্টেমত আমাৰ মেইন মানে ৰজা আৰু ৰাণী মেইন। বাকী নীতি নিয়মৰ কাৰণে কিবা তামোল বান্ধি আছে, কিবা কৰি আছে। এইটো নিয়ম ৰাতিলৈ জ্বলোৱা হ'ব। এইটো ৰাতি মানে কি মৰ্ণিং, কাইলৈ মৰ্ণিঙত জ্বলোৱা হ'ব। এইবিলাক নীতি নিয়মৰ মাজেৰে বনোৱা হয়। তামোল পাণ সোমাই দিয়ে ভিতৰত। 9 বান্ধৱী হয়। 9 বান্ধৱী আমাক তামোল পাণ দিলে। প্ৰতিটো বছৰতে তেনেকৈ দিয়ক বুলি পেলাই তেনেকৈ আমি তামোল পাণৰ বঁটা এটা আগবঢ়াইছোঁ আৰু মানে ভাল হয়। সদায় থাকক, আমি ধান টকা পইচা যাতে সদায় থাকক, সেই মা আশীৰ্বাদত মানে সেই বঁটাটো আশীৰ্বাদ কৰে, দিয়ে আৰু দিয়ে। নটি আহিল নেকি? কৃষ্ণ মানে এইটো তামোল পাণৰ বঁটাটো পালোঁ মানে আজি। যিটো বঁটা তেওঁলোকক দিছে, সেইটো বঁটা তেওঁলোকৰ, আৰু যিটো বঁটা আমাৰ এক্সট্ৰা যিকেইজন মানে কৰ্মকৰ্তাই সেইকেইজনক আমাক এই বঁটাটো তামোল পাণটো দিছে আৰু। গাইজ, আমাৰ খোৱা বোৱা ষ্টাৰ্ট হৈ গ'ল, দেখিছে ৰাইজে খাবলৈ বহিছে বৰ্তমান। খোৱা বোৱা আৰম্ভ হৈ গ'ল, ৰাইজে বৰ্তমান বহি পেলাই খানা খাই আছে। মিউজিক মেন হিচাপে আছে বিক্ৰম দা আছে, বিজয় আছে। গাইজ 4:30 বাজিলে, খাব কিনে বহিলোঁ। সত্যদা আছে, মই বহিছোঁ, বাবুদা বহিছে, ৰাইজে খাই আছে। ধুনীয়াকৈ ভাত দিছে। দালি নালাগে আমাক, দালি নাখাওঁ, ডাইৰেক্ট মাংস ভাজি খাম আমি। আমাক গাহৰি লাগে, গাহৰি। জলকীয়া এটা লাগিব, জলকীয়া খাব লাগে, নিমখো খাব লাগে। গাহৰি। कौन है ये लोग? कहाँ से आते हैं? গাইজ দেখিছে মাংস পালেহি আমাৰ ওচৰ। গাহৰি, কোমোৰা আৰু মাটি দালি দেখিছে, পৰি গৈছে একদম, নদী বৈ গৈছে মোক আহি।
গাইজ ভাত খাই আহিলোঁ উঠি আহিলোঁ ৰাইজে নাচি আছে তো ভিডিঅ'টো ইমানখিনিলৈ চালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই